কবিতা দুৰ্গা মা, কথা আবৃত্তি বিশ্বজিৎ নাৰায়ণে। ষষ্ঠী তিথি দিনাখন দেখোন শ্ৰী শ্ৰী দুৰ্গা দেৱীৰ মা আহিব। পৃথিৱী আনন্দত বিফল হৈ পৰিছে। চাৰিওফালে আৰু চাৰিওদিশে পূজাৰ খলকনি উঠিব। কিমানজনৰ যে আশা দুৰ্গা মাৰ চৰণত সেৱা ল'বলৈ। এটা কথা জানানে, প্ৰতি বছৰে বোলে দুৰ্গা দেৱী মা ন বাহনত আহে। এইবাৰ আহিব বোলে শুকুলা ঘৰত সুন্দৰীজনী হয়। সপ্তমী তিথি দিনাখন দুৰ্গা দেৱী মা আসনত বহিব। পূজাৰীসকলৰ পূজা চলিব। মানুহৰ যে কিমান ভিৰ হ'ব দুৰ্গা মাৰ চৰণত ফুল ছটিয়াবলৈ। দুৰ্গা মাৰ চৰণত মূৰ দোৱাই আশীৰ্বাদ বিচাৰিব বহুজনে বহু ধৰণৰ। অষ্টমী তিথি দিনাখন আইসকলে নাম গাব আনন্দ উল্লাহেৰে। ঢাকৰ তালে তালে নাচিব সকলোৱে দুৰ্গা মাক সন্তুষ্ট কৰিব বুলি। নৱমী তিথি দিনাখন বন্তি জ্বলিব চাৰিওফালে আৰু চাৰিওদিশে দুৰ্গা মাৰ চৰণত। সকলোৱে যে নাচিব বাকিব, পূজাৰীসকলৰ আকৌ পূজাই চলি থাকিব। সেই দেখি দুৰ্গা মা হাঁহিব আনন্দ। দশমী তিথি দিনাখন দুৰ্গা দেৱী মাৰ বিসৰ্জন দিব। সেইদিনাখনৰ পূজাৰ অন্ত পৰিব। দুৰ্গা মাৰ চৰণত চকুলো থাকিব, কিন্তু মাক এনে উটুৱাই নিদিব। সকলোৱে নাচি বাগি নদীৰ ঘাটলৈ লৈ যাব, আনন্দ উল্লাহেৰে উটুৱাই দিব।